জিৰ' টলাৰেন্সৰ কথা কোৱা শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ দিনত ৰাজ্যৰ গ্ৰামাঞ্চলত প্ৰকৃততে সংঘটিত হৈছে এনে কেতবোৰ কাণ্ড, যাক দেখিলে আপোনাৰ চকু কপালত উঠিব। ৰূপহীহাটৰ শিঙিমাৰীত নিৰ্মীয়মান নগাঁও চহৰ লাওখোৱা কলিয়াবৰ নলতলি সংযোগী 2 লেনযুক্ত ঘাইপথৰ কাম অতি নিম্ন মানদণ্ডৰ হোৱাৰ অভিযোগ উত্থাপন কৰি একাংশ ক্ষুব্ধ স্থানীয় ৰাইজে নিশা বন্ধ কৰিলে পথছোৱা নিৰ্মাণৰ কাৰ্য। সুদীৰ্ঘ পথছোৱা নিৰ্মাণত নিয়োজিত কোম্পানীটোৱে অতি ৰহস্যজনকভাৱে দুভাগ নিশাহে ৰাস্তা নিৰ্মাণৰ কাম কৰি অহাক কেন্দ্ৰ কৰি চূড়ান্ত গাফিলতি সংঘটিত হোৱাৰ সন্দেহ কৰিছিল স্থানীয় একাংশই। সোমবাৰে নিশা ৰাইজে ইয়াৰেই তাত তদাৰক কৰিবলৈ যাওঁতে পোহৰলৈ আহে ভয়ংকৰ তথ্য। কেৱল মাত্ৰ মাটিৰ ওপৰতেই আলকাটৰা শিলৰ নিম্নমানৰ প্ৰলেপ দি নিয়োজিত ঠিকাদাৰ গোষ্ঠীয়ে মোটা অংকৰ ধন আত্মসাৎ কৰাৰ স্বাৰ্থত খৰখেদাকৈ কৰা বিসংগতিপূৰ্ণ কামৰ নমুনা দেখি চূড়ান্তভাৱে অসন্তুষ্ট হৈ পৰা স্থানীয় ৰাইজে ধিক্কাৰ প্ৰদান কৰে সংশ্লিষ্ট গড়কাপ্তানি বিভাগৰ লগতে দুৰ্নীতিৰ বিৰুদ্ধে আপোচ নকৰা বৰ্জহ মাৰি অহা বৰ্তমানৰ চৰকাৰখনক। ইয়াত যিটো কাম হৈ আছে একেবাৰে নিম্নমানৰ কাম হৈ আছে। তলত বালিৰ ওপৰত সিহঁতে বীজ ঢালি আছে আৰু এইটো দলঙৰ ওচৰত যায়, দলঙৰ ওচৰত তলত আগৰ প্ৰকাৰটো ডিছমেণ্টেলিং কৰিব লাগে, কিন্তু সেইটো কৰা নাই। PWDৰ ইঞ্জিনিয়াৰবিলাকে ইহঁতক চৰকাৰে কিয় দিছে? ইহঁতে যে আহি ইয়াত নাথাকে, কামৰ সময়ত সিহঁতে নাথাকে, ক'ত থাকে ইহঁতে? 2 নম্বৰী কাম হৈ আছে ইয়াত। যিটো পকা কৰিছে তাত পকা কৰিছে মাত্ৰ 1 ইঞ্চি 1.5 ইঞ্চিয়ে পকা কৰিছে। আৰু ৰাইজে বাধা দিয়াৰ পিছত ৰাইজে দিনত বাধা দিয়ে, সিহঁতে ৰাতি কাম কৰে। শীঘ্ৰেই বিভাগে তদন্ত আৰম্ভ কৰি দোষী ঠিকাদাৰ তথা পথছোৱা নিৰ্মাণত নিয়োজিত কোম্পানীটোৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ লগতে পুনৰ সুদীৰ্ঘ পথছোৱা সঠিকভাৱে নিৰ্মাণ কৰিবলৈ ক্ষুদ্ৰ স্থানীয় ৰাইজে নিশাই আহ্বান জনায় শাসনাধিষ্ঠিত চৰকাৰক। হৈছে মানে আপোনাৰ ধৰক মৰ্ণিং আপোনাৰ গোটেইখিনি গাড়ী আনিছে, আপোনাৰ যোনখিনি মেটেল আপোনাৰ মৰ্ণিং 7টা বজাত আনিছে। তাৰপিছত আপোনাৰ তেতিয়াই কোৱা হ'ল কামখিনি যাতে জল্দি কৰি দিয়ে আৰু ভালকৈ আপোনাৰ ইয়াত ধূলি বালি চব থাকি গ'ল। ভালকৈ চাফা কৰাৰ পিছত তেল মাৰাৰ পিছতহে আপোনাৰ কাম কৰিব লাগে। কিন্তু মানুহখিনি আপোনাৰ ৰাইজৰ কথা একোৱে আপোনাৰ পাত্তাই নিদি পেলাই আপোনাৰ কামখিনি কৰিলে। কৰাৰ আপোনাৰ অলপ পিছতে আপোনাৰ হাতেদিও আপোনাৰ গোটেইখিনি আপোনাৰ যোনখিনি মেটেল পেলালে গোটেইখিনি হাতেদি উঠাব পৰা হয়, মানে তেনেকুৱা কণ্ডিশ্যনৰ হয়। আৰু আপোনাৰ ছাইড পাম্পটো দিয়াই নাই, আপোনাৰ আপোনাৰ সদায় এক্সিডেণ্ট হৈয়ে আছে। কিন্তু তেখেতসকলক কমপ্লেইন কৰিলে আপোনাৰ ৰাইজৰ কথা কোনো পাত্তাই নিদিয়ে। আপোনাৰ ৰাইজে যদি আপোনাৰ কিবা কমপ্লেইন দিয়ে তেতিয়াহ'লে আপোনাৰ পুলিচৰ পৰা দেখুৱাই, নহ'লে কিবা এটা কৰে, মানে সিহঁতে ৰুকি দিয়ে। মানে অলপ আগতো আপোনাৰ যেতিয়া ৰাইজে কমপ্লেইন কৰিলে তাৰপিছত আপোনাৰ কৈ আছে যে পুলিচ ইয়াত আপোনাৰ থাকিব, পুলিচ ৰাখি পেলাই পিছতহে আপোনাৰ কাম কৰিব। ৰূপহীহাটৰ পৰা মুকছিদুল হকৰ ৰিপৰ্ট, পাব্লিক নিউজ টাইম।